everyone, welcome back to my channel. মই মৌচুমী আজি আপোনালোকক পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ আগৰ ব্লগবিলাকো চাই আছে। আৰু এতিয়া আমি মই এফালে যাবলৈ ওলাইছো আৰু ভাবিলো আজি জাৰ্নিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰো, কেনেকৈ কি কৰো, ক'ত যাওঁ, কি কথা এতিয়ালৈকে বাৰু আপোনালোকক কোৱা নাই ক'ত যাম। তো ভাবিলো জাৰ্নিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু তাত গৈ কি কৰো, আমি কিহৰ কাৰণে যাবলৈ ওলাইছো, এই সকলোবিলাক আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম আৰু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব আৰু মোৰ লগত একেবাৰে শেষৰলৈকে থাকিব। তো এতিয়া বহুত দেৰি হৈ গৈছে, 9টা বাজি গ'ল, মই এতিয়ালৈকে ডিউটি যাবই পৰা নাই। আজি ড্ৰেছটো অলপ চেঞ্জ, আজি একেবাৰে পুৰা মডাৰ্ণ হৈ ওলাইছো, কিন্তু আমাৰ তাত এইবোৰ ড্ৰেছ এলাও নকৰে। হ'লেও আজি মডাৰ্ণ টাইপত গৈছো কাৰণ মোৰ গাড়ী আছে 11ত আৰু 11:30 এনেকুৱা চাগে, তাৰপিছত যাম। তো সেইকাৰণে আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ আৰু আপোনালোকক দেখাম আজি দিনটো আমি ক'ত যাওঁ আৰু কোন কোন যায় মোৰ লগত। তো ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এতিয়া আমি আহিলোঁ বাছৰ কাৰণে ৰৈ আছোঁ। ছুপাৰ, আমাৰ ডে ছুপাৰ আহি আছে মাঘেৰিটাৰ পৰা আৰু আমি এতিয়া কাৰ হয় ক'ব নোৱাৰোঁ, এইটো স্কুটিত বেগে চেগে এনেকৈ থৈ মেলি লোকৰ স্কুটিখনতে ৰৈ আছোঁ। ৰেপিডত আহিলোঁ, অৱস্থা বেয়া, একদম লোকৰ হেলমেট পিন্ধি চুলি একদম বৰবাদ কৰি দিলে। এইফালে মোৰ লগত আছে স্বাগতা। তাৰপিছত এয়া এতিয়া আমি যোৰহাটৰ অজন্তা বাইপাছত ৰখি আছোঁ, শিৱসাগৰ হৈ পিনি এনেকৈ আহিব ছুপাৰটো। তো আমি এইফালে আগফালে বহি আছে আমাৰ চিনিয়ৰ, স্পন্দন আৰু প্ৰাচুৰ্য গৈছে। এইফালে ক'ত গৈ আছোঁ আপোনালোকে গমেই পাব। ইফালে আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পালোহি। এতিয়া জখলাবন্ধাত ৰখিছোঁ আৰু আমাক খাবলৈ দিছে ৰুটি খাইছোঁ। ৰাজধানী সোমালোঁ, খাবলৈ দিছে ৰুটি। ভগৱান জানে খানা কেনেকুৱা হয়। তো খাওঁ আৰু ষ্টাৰ্ট কৰোঁ। আমি এতিয়া লাঞ্চ কৰিবলৈ জখলাবন্ধাৰ ৰাজধানী হোটেলত আমাৰ ছুপাৰখন ৰখাইছিলে আৰু তাত আমি সোমাই এতিয়া খাব লৈছোঁ। ইয়াত আমি ভাত খাম বুলি ভাবিছিলোঁ, কিন্তু ভাতটো ইয়াত বহুতে বেয়া দিছে, সেইকাৰণে আমি ৰুটি অৰ্ডাৰ কৰিলোঁ। কিন্তু ভোকত থকা কাৰণেহে মই খাব পাৰিলোঁ, কাৰণ ৰুটিকেইখন ইমানেই পাতল আৰু লগতে চব্জি তব্জিবোৰ ভাল নিদিয়ে। আৰু চিকেন খাবলৈ হ'লে চিকেনটো বহুত দাম। তো আমি ভাবিলোঁ যে আমি আমলেটকে খাওঁ, কিন্তু আমলেটটো অৰ্ডাৰ দিলোঁ। আমলেটটো বাৰু ঠিকেই দিছিলে, কিন্তু যেতিয়া খাইছোঁ তেতিয়া আমি পূৰা কেঁচা মিঠাতেলৰ গোন্ধ পাইছোঁ, ভালকৈ আমাক ফ্ৰাই কৰি নিদিলে। কোনোবাই যদি আহে এইফালৰ পৰা যদি গুৱাহাটীলৈ যায় আৰু গুৱাহাটীত অহা যদি ছুপাৰখন এই ৰাজধানী হোটেলত ৰখায়, এতিয়া আপোনালোকক কৈছোঁ ভুলক্ৰমেও ইয়াত খানা নাখাব। চাহ তাহ খাব পাৰিব, কিন্তু বাকীবোৰ একো নাখাব, ইমানেই বেয়া দিয়ে নহয়। এতিয়া পালোহি আমি খানাপাৰা আৰু খানাপাৰাত নামিছোঁ। বৰ্তমান আমি উবেৰত আহি আছোঁ আমাৰ হোটেললৈ। খানাপাৰাত নামিলোঁ আৰু আপোনালোকক জনোৱাই নহ'ল, কাৰণ মই আহিছিলোঁ গুৱাহাটীলৈ এটা বিশেষ কাৰণত। এতিয়া আমি গৈ আছোঁ, আপোনালোকক ডাইৰেক্ট ৰুমত গৈ লগ পাম। আমি পালোহি এতিয়া হোটেল এপ'ল' আৰু আমাৰ আজিৰ হোটেল ইয়াত এপ'ল'। এতিয়া আমি সোমাম আৰু ভিতৰলৈ। আৰু এইটো হৈছে আমাৰ হোটেল, যিটো বৰ্তমান আমি আহি পালোহি এপ'ল'। আৰু এফালে আছে আমাৰ ৰুম নাম্বাৰ হৈছে 312। অলৰেডি ৰুম খোলা হৈ গ'ল। ইয়াত মই আৰু স্বাগতা ৰুম শ্বেয়াৰ কৰিম আজি। কি আমাৰ ৰুমত অলৰেডি আৰু ছোৱালী দিছিলে ন, তো আমি দুইজনীয়ে কি কৰিলোঁ, নাই আমি দুজনীয়ে থাকিম বুলি ক'লোঁ। কাৰণ মোক দিছিলে বেলেগ দুজনীমানৰ লগত, তাইকো বেলেগ দিছিলে, কিন্তু আমি দুজনী একেলগে অহাৰ কাৰণে ৰুমকেইটা আমি একেলগে ল'লোঁ। তাৰপিছত এইফালে আছে আমাৰ ৰুমটো, ইয়াতে আমি ৰাতি আৰামছে টিভি চাম, আজি এনজয় কৰিম। তাৰপিছত তাই হ'ব তাত, ইয়াত মই, আৰু ইয়াত বহিবলৈ আমাক চাহ খাবৰ কাৰণে দিছে। আৰু এইটো হৈছে আমাৰ ৱাছৰুম। মই ক'ৰবাত গ'লে, হোটেল চোটেল গ'লে ৰুম প্ৰথমতে মই বাথৰুমটো চেক কৰোঁ কেনেকুৱা হয়, আৰু বাথৰুমটো মজা। তাৰপিছত এইফালে আমাক এইবোৰ কফি চফি খাবৰ কাৰণে ৰেডি কৰি থৈছে। আৰু এইটো হৈছে আমাৰ বেগ চেক থ'বৰ কাৰণে এইটো এটা।
আৰু এইটো খোলাচোন বহুত টানো এফালে আমাক ইয়াতে আমাৰ বেগ চেগ থ'বৰ কাৰণে আৰু এইফালে এতিয়া এইটো ৰ'ব ফ্লাস্কটো দেখাওঁ ইয়াত লকাৰ আছে এইফালে মই আহি পিনিয়ে লাগিলোঁ কফি বনাবলৈ আমাৰ দুজনীৰ কাৰণে কফি ৰেডি কৰিছোঁ আৰু কি হ'ল জানেনে আমি কিনাৰ ৰুমটোলৈ গৈছিলোঁ আহি পিনি দৰ্জাখন লক কৰি থৈ গ'লোঁ এতিয়া এইটো অৱস্থা খুলিব পৰা নাই 5 ষ্টাৰ হোটেলত থাকোঁ দেই ৰুম খুলিব পৰা নাই এতিয়া এনেকৈ দুইজনী আমি বাহিৰতে থিয় হৈ ৰখি আছোঁ তাই এজনী মই বাহিৰত থিয় হৈ ৰখি আছোঁ এতিয়া আমাৰ ৰুম খুলিবলৈ ৰিচিপশ্যনৰ পৰা ফোন কৰি মাতিছোঁ আহিছে হপাই দেই ৰখি থাকা আহিছে চাগে আমি এতিয়া ৰুমতে এনেকৈ বিচনাত পৰি আছোঁ কাৰণ আমাৰ আজি কৰিবলগীয়া একোৱে নাই তো এতিয়া খাবলৈ আমি ছুইগি বা জমেট'ত কিবা অৰ্ডাৰ কৰিম এতিয়ালৈকে কৰাই নাই ইমান দেৰি হ'ল এটা ফ্ৰেছ হৈ এনেকৈ বিচনাতে পৰি আছোঁ তাৰপিছত এইখন মোৰ বিচনা আৰু মই ইয়াতে শুম তাৰপৰা আজি ব্লগটো ইয়াতে শেষ কৰিম কাৰণ ব্লগটো তেনেকুৱা বিশেষ একো নাই আৰু যিহেতু গুৱাহাটী আহিলোঁ আপোনালোকক দেখালোঁ আশা কৰিছোঁ আজি আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে ভাল দেখিছে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজ মৌচুমীজ লাইফষ্টাইল সেইটো ফ'ল' কৰি দিব কাৰণ কৈছোৱে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজতো দিয়া হয় আৰু ইউটিউব চেনেলতো দিয়া হয় তো দুইটাই কৰি দিব তেতিয়া ভিডিঅ'বিলাক দেখিবলৈ পাব আৰু আজি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ কাইলৈ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহিম তো আজিৰ কাৰণে বাই বাই এণ্ড গুড নাইট